Good morning everyone. Ujoni-Namoni sisters অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া মই ৰাতিপুৱা লৰাটোক স্কুললৈ যাবৰ কাৰণে ৰেডি কৰিছিলো। লৰাটো চাবচোন উৎপাতবিলাক কিমান কাপোৰকেইটা পিন্ধোতে। আজি বতৰটো সাংঘাতিক বেয়া আছিলে। উপায় নাই, এতিয়া পঠিয়াবই লাগিব লৰাক স্কুলত, যিহেতু পৰীক্ষা পালেহি। কাৰণ এতিয়া নোটবিলাক দি থাকে তাহাঁতৰ, এদিন ক্ষতি কৰিলে বহুতখিনি তাহাঁতৰ আগবাঢ়ি গুচি যায়। সেইকাৰণে উপায় নথকাত মানে পঠিয়াবলগীয়া হৈছে স্কুললৈ। কাইলৈৰ পৰা পৰীক্ষা ল'ৰাৰ। এয়া চাওকচোন, অকল কেমেৰাটো ফালে মুখ কৰি থাকে, কাপোৰকেইটা পিন্ধোতে চিধা হৈ নাথাকে ল'ৰাটো। ৰাতিপুৱা ল'ৰা ছোৱালীবিলাকক উঠাবলৈ ইমান দিগদাৰ হয়, সোনকালে স্কুলবিলাক থাকে যে। আমাৰ ইয়াক 6টা বজাতে উঠাওঁ মই সদায়। উঠাই লৈ মুখ হাত ধুৱে মানে 7টা বাজিবই হয়। লৰালৈকে আকৌ খুৱাবলৈও মন নকৰে, কিবা এটা খুৱাওঁ যেনে তেনে, কাৰণ খালী পেটত পঠিয়াবলৈ মন নাযায়। আপোনালোকৰ তেনেকুৱা হয়নে ক'বচোন। টিফিনতো আকৌ ইহঁতৰ লঘু বস্তুহে দিবলৈ কয়, মানে মেগী চেগী ধৰক ৰুটি চব্জি সেইবিলাক দিবলৈ মানা কৰে। কাৰণ ইহঁতি খাব কৰিব নাজানে যে ইমান ভালকৈ, কাপোৰে কানিয়ে লগাবৰ কাৰণে ইহঁতক সদায় শুকান টাইপৰ বস্তু দিবলৈ কয়, যেনেকৈ ব্ৰেড, কেক, সেই জাতীয় বস্তু। সেইকেইটা বস্তুৱে পেট নভৰে, তথাপিতো উপায় নাই, ৰাতিপুৱাও খাবলৈ মন নকৰে, দিবলগীয়া হয় আৰু। ইয়াৰ ল'ৰাটোক মই উলিয়াই পঠিয়ালোঁ। তাৰপিছতে মই কামত লাগিলোহি, মোৰ নিজৰ কামত। তাক পঠিয়াই লৈ দেউতাকৰ লগত গ'ল। এইবিলাক আকৌ তাৰ টিফিনৰ বস্তু আনি থ'বলগীয়া হয় সদায়। 2-3 দিন যায় আৰু। কেক, মেগী, বিস্কুট সেইবিলাকেই। এইডাল দেখিছে নহয়, এইডালে সি গাড়ী খেলিছিলে। মুহাত ভৰাব, মুহাত ভৰাই লৈ মুহাটো ঘূৰাই ফুৰাব। সেইডাল ষ্টেৰিং হয় তাৰ, মুহাটো ইফালৰ পৰা সিফালে ঘূৰাই ফুৰাব, গাড়ী চলাই থাকে সি। গাড়ী বুলিলে পাগল, কিনো কৰিম জানো, অকল গাড়ীকেই থাকে। এইফালে মই ৰুমৰ কাম চাম কৰি আদায় হোৱাৰ পিছতে আৰু বেলেগ কামত ধৰিলোঁ। বেলেগ কাম মানে কি, চব্জি তব্জি কটা, ভাত পানী ৰন্ধা, ঝাৰু মৰা, সেইবিলাক কামত লাগিলোগৈ। সৰু সুৰা কাম কিছুমানেই থাকে ৰাতিপুৱা, দৈনিক কামবিলাক। আমাৰ কম্বল দেখিছে নহয়, 3খনমান কম্বল আমাৰ ইউজ হয়। ল'ৰাটোৰ এখন, আমাৰকেইটাৰ এখন। ল'ৰাটোক মানে ছিংগুলকৈ দিওঁ, সি কম্বলখন গাত নথয়, গুৰিয়াই পঠিয়ায়। কম্বল ল'বলৈ সাংঘাতিক টান পায়, সৰুৰ পৰাই তাৰ গৰমটো অকণমান বেছি। এইফালে ভিতৰৰ কামবিলাক কৰি আদায় হ'বগৈ আৰু। আমাৰ যে লেব গোটেই 12 মাহে থাকে, 12 মাহে লেবখন লাগিব আমাক। লেব নোহোৱাকৈ শুবলৈ মন নাযায়। আপোনালোকৰ তেনেকুৱা হয় নাই? এয়া দুপৰীয়াৰ কাৰণে চব্জি, ফুলকবি, ওলকবি, আলু তেনেকৈ দি চব্জি এখন বনালোঁ। এইফালে দাইল মায়ে পাতি থৈ গৈছিলে, অকণমান পানী অকণ কম দি। মই আহি পিনে এয়া দাইলত নিমখ হালধি দিলোঁহি, অকণমান লৰাই ল'লোঁ, লৰাই লৈ নিমখ হালধি দি দিলোঁ সোৱাদ অনুসাৰে। আমাৰ দাইলখন আকৌ এনেকৈ সিজাই লয়, অকণমান পানী কমকৈ দি, তাৰপিছতহে অকণমান সৰহকৈ পানী দি পিনে উতলোৱা হয়। আমাৰ বেছিভাগ প্লেইন দাইলেই খোৱা হয়, তাত বিলাহী চিলাহী সেইবিলাক মিলোৱা নহয়, কাৰণ ল'ৰাটোৱেও বিলাহী দিলে দাইলকণ নাখায়। সেইকাৰণে এনেকৈ প্লেইনকৈ বনোৱা হয় দাইলকণ।
ইয়াতে মই এতিয়া অকণমান নিমখ আৰু হালধি দি দিম। এয়া হালধি বেছি দিলোঁ বুলি নাভাবিব, পানী দিম আৰু একেবাৰে সিজাই লৈছোঁ। সিজাই লোৱাৰ পিছত সৰহকৈ পানী দি পিনে উতলাই দিম। লিকটীয়া পিঠা বিয়াই সবাহে অৰ্ডাৰ থাকেই মাৰ ভাগৰ। আপোনালোককো যদি লাগে ক'ব পিঠা। আমাৰ ইয়াত মাৰ পিঠা বুলিলে পপুলাৰ, ইমান ভাল পায় মায়ে বনোৱা পিঠা খাই। কমেণ্টত জনাবচোন যদি কাৰোবাক লাগে। আমাৰ ডেলিভাৰীও দিয়া হয় পিঠা, হোম ডেলিভাৰী। এতিয়াও আছে কেইখনমান বিয়াত অৰ্ডাৰ, 1200মান পিঠা অৰ্ডাৰ আছে। ঘিলা পিঠাটো মানে ঢোপ পিঠাটো, আমাৰ এইফালে ঘিলা পিঠা বুলি কয়। আপোনালোকৰ ফালে কি কয় ক'বচোন। এইফালে মায়ে মই পিঠা বনোৱাত লাগিলোঁ। মোৰ আকৌ এই পিঠাটো মিঠাকৈ খাই ভাল নালাগে, কিছুমানে মিঠা দি খাই ভাল পায়। মই কিন্তু নিমখীয়াটোহে বেছি ভাল পাওঁ খাই। কোনে কোনে কেনেকৈ ভাল পায় ক'বচোন। কিছুমানে নাৰিকল চাৰিকল দিও খায়, নাৰিকল দি পিনে বৰা চাউলটোত গুড় দি তেনেকৈও খায়। মই কিন্তু এনেকৈ তেল দিয়ে ভাল পাওঁ, নিমখ অকণমান দি অকণমান তেলত ভাজিলে তেনেকৈ খাই ভাল লাগে। পিঠাটো এনেকৈ অকণমান চেপেটা কৰি তেলত দি দিছোঁ। বেছি নাই ভজা, কেইটামান ভাজিলোঁ।
ঘৰৰ মানুহকেইটা খাবৰ কাৰণে অকণমান মুঠি লওঁ, মুঠি পিনে এনেকৈ গৰমে গৰমে বনাওঁ। আজি পটককৈ মন গ'ল পিঠাকেইটা খাবলৈ। মায়ে ক'লে বোলে বোলে বৰা চাউল কেইটামান আছেই নহয় আগৰ পিঠা খুন্দি থোৱা, সেইকেইটাকে বোলে মই সানি দিওঁগৈ, তই বনাবি দিয়া এনেকৈ বুলি ক'লে। মায়ে সানি মেলি থ'লে আৰু দুইজনীয়ে লাগি মেলি বনালোঁ এনেকেই। পিঠা পনা বনোৱাৰ পিছতে মায়ে মই ভাত পানী খালোঁ। দেউতা, ল'ৰা আৰু মানুহজনে খালে। খাই লোৱাৰ পিছত মায়ে মই এই পিঠাকেইটা বনাই লোৱাৰ পিছত খালোঁ। খাই লোৱাৰ পিছত অকণমান ৰেষ্ট ল'লোঁ। এয়া ৰেষ্ট লোৱাৰ পিছত অকণমান মই শুলোঁগৈ। শুই উঠিলোঁ। উঠাৰ পিছত বাহিৰলৈ গ'লোঁ। বাহিৰত চাই দেখিলোঁ বতৰটো বেয়া। এয়া শোৱাৰ পৰা উঠি লৈ পিনে ল'ৰাটো কেনেকৈ শুই আছে চাব দেই। এয়া গাত কম্বল অকণো নলয়, দেখিছে? ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।